তো কেমেৰাটো আহি গৈছে আমাৰ তাত ইমান দিনে আমি ভিডিঅ' কৰিব পৰা নাছিলোঁ একচুৱেলি ক'ব গ'লে তাত মোবাইলহে আছে মোবাইলটো কৰোঁ ভিডিঅ' তো আমি কেমেৰাটো অৰ্ডাৰ দিছিলোঁ আজি আহি গৈছে তো কেমেৰাটো কি আছে আজি চাই লওঁ কেমেৰাটো হ'ল ইনষ্টা 360 1R টুইন এডিশ্যন হয় এইটো তাৰমানে দুখন লেন্স পায় ইয়াত তো কি আছে চাওঁ লওঁ তো ইমান বস্তু পাইছোঁ আমি তো কেমেৰাটো হ'ল এইটো কেচিং তো এইটো হ'ল 360 লেন্স এইটো 4K লেন্স ৱাইড এংগল হয় এইটো হ'ল মেইন কেমেৰাটো মেচিন হয় এইটো তাৰপিছত এইটো হ'ল বেটাৰী কেমেৰাটো ছেফটিৰ কাৰণে এইটো ঢাকাৰ কাৰণে লেন্সখন দাগি নহয় যাতে এইটোৰ কাৰণে এইটো কয় এডপ্টাৰ বাছ এইখিনিয়ে পাইছোঁ কিন্তু একদম তাৰ ফল্ডিং ছিষ্টেম যি কৰে তাকে কৰিব পাৰে লেন্স চেন্স লগাই কেনে এইটোৱে মেইন কেমেৰা 360 লেন্সখন লগাই দিছোঁ বৰ্তমান 360 হৈ যাব ৰেকৰ্ডিংটো মজা স্ক্ৰীন টাচ হয় এইখন স্ক্ৰীন টাচ হয় কেমেৰাটোৰ কাৰণে আমি একডাল ষ্টিকো কিনিব লগা হৈছে যাৰ মূল্য আপোনাৰ 1200 টকা লৈছে এইডালো কিন্তু বিশেষ একডাল ষ্টিক হয় তো চাই লওঁ এইডালে ষ্টিকডাল ইয়াৰ বিশেষ গুণ আছে এই ষ্টিকডালৰ তাৰমানে ভিডিঅ' কৰি থাকোঁতে আপোনাৰ ষ্টিকডাল হাতত লৈ থকাটো দেখা নাপায় তো দাম সেইকাৰণে লৈছে চাগে এইটো ক'ব নোৱাৰোঁ দিয়কচোন তো কেমেৰাটোৰ ভিডিঅ' আজি উপভোগ কৰোঁ আমি মিলি কেনে লাষ্টলৈকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাককচোন ঘূৰি ঘূৰি আমি ভূটান বৰ্ডাৰ আহি পালোঁ তো আগলৈকে অলপ বলকচোন যিমান ট্ৰাকৰ লাইন দেখা পাইছে চব অসমৰ বাহিৰৰে হয় এই চব ভূটানত মাল অনা নিয়াৰ কাৰণে ট্ৰাকবোৰ লাইন লাগি আছে কমচে কম 6-7 কিলোমিটাৰ দীঘল লাইন হ'ব এইখনেই ভূটানৰ গেট ভিডিঅ'টো এইখিনিয়ে আছিল চাই ভাল পালে লাইক চাই কৰি দিব আৰু এটা কথা কেমেৰাটো যদি ডিটেইলছ জানিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাত চাই ল'ব পাৰিব তো আজিলৈ এইখিনিয়ে আছিল